ফ্ৰেণ্ডছ এয়া মই উত্তম আপোনালোকৰ সন্মুখত এয়া দেখিবলৈ পাইছে আপোনালোকে গৰঝাৰ তিনিআলিত আজিৰে পৰা ৰাস মহোৎসৱ আৰম্ভণি হৈছে আৰু আজিৰ পৰা এই ঠাইত শ্ৰীকৃষ্ণৰ লীলাৰ ৰাসৰ শুভাৰম্ভণি হৈছে আপোনালোকে দেখিবলৈ পাইছে আৰু আগলৈ মই এনেকৈ দেখুৱাই যাম আপোনালোকে ৰাস মহোৎসৱ দেখিবলৈ পাব আজি ৰাস মহোৎসৱ উপলক্ষে ইয়াতে ধান গৰু খোৱা যি শ্ৰীকৃষ্ণৰ বাহন আছিলে সেই কাম আৰম্ভ হৈছে Hello. এইদৰে অগণন জনগণৰ সমাৱেশত ৰাস মহোৎসৱ শুভাৰম্ভণি হৈ গৈছে এইদৰে মই আপোনালোকক ৰাস মহোৎসৱৰ দৃশ্য দেখুৱালোঁ মোৰ এই ভিডিঅ'টি চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে মোৰ কমেণ্ট বক্সত জনাব আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ বন্ধুসকল